হাই গাইজ ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে, মোৰো বহুত বেছি ভাল। আৰু আপোনালোকৰ ওচৰলৈ মই আজি চাম কচু চাটনিৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু মোৰ ভিডিঅ'টো শেষলৈ চাব আৰু শেষত জনাব ভিডিঅ'টো কেনেকুৱা পালে। আহকচোন মই কেনেদৰে বনালোঁ আপোনালোকক দেখুৱাওঁ চাম কচুৰ চাটনিটো। ইয়াৰ কাৰণে মই নহৰু লৈছোঁ আৰু নেমু লৈছোঁ, 4-5টা জলকীয়া লৈছোঁ আৰু মান ধনিয়া পাত লৈছোঁ আৰু কচু। গোটেইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম। ওপৰৰ মই চচটো এৰি দিয়া নাই, কোনোবা ইচ্ছা কৰি দিব পাৰিব। আৰু গোটেইখিনি কটা হৈ গ'ল। এতিয়া মই গেছত এটা পেন বহাই দিম আৰু ইয়াত মই অকণো তেল নিদিওঁ আৰু মই ইয়াতে দিছোঁ নহৰু আৰু ইয়াত দি দিম মই জলকীয়া। আৰু এইখিনি মই এতিয়া ল' ফ্লেমত ভাজি থাকিম। এতিয়া নহৰুখিনি এনেকৈ ক'লা ক'লা হৈ আহিব। তেতিয়া ইয়াতে মই দি দিম অকণমান মিঠাতেল আৰু এইখিনি মই ভালদৰে লাৰি ইয়াতে দি দিম মই কচু আৰু কচুখিনি দি মই এতিয়া ভালদৰে লাৰি দিম আৰু ইয়াতে দি দিম মই 2-3 মিনিটৰ কাৰণে ঢাকন লগাই দিছোঁ। তেতিয়া ভালদৰে সিজি আহিব। এয়া মোৰ হৈ গ'ল, একেবাৰে সিজি গৈছে। আৰু ইয়াতে দিম মই সোৱাদ অনুসৰি নিমখ আৰু এইখিনি মই এতিয়া মিক্সাৰ জাৰটোত উলিয়াই ল'ম। আৰু ইয়াতে দিছোঁ মই মান ধনিয়া পাত আৰু নেমু চেপি দিম। মোৰ পেষ্ট ৰেডি হৈ গ'ল। মই মিহি পেষ্ট বনোৱা নাই, একেবাৰে মিহি হ'লে ভাল নালাগিব। আৰু এতিয়া মই গেছত পেন এখন বহাই দিছোঁ, ইয়াতে দি দিম মই মিঠাতেল এতিয়া মই চাটনিখিনি দি দিম। এয়া মোৰ চাম কচু চাটনি ৰেডি হৈ গ'ল। আৰু আপোনালোকে কি বুলি কয় চাম কচু? আমি কিন্তু চাম ঘাঁহ বুলি কওঁ। আৰু মই এই চাটনি খাই বহুত বেছি ভাল পাওঁ। আৰু আপোনালোকেও বনাব এনেকৈ আৰু গৰম গৰম ভাতেৰে পৰিৱেশন কৰিব নিশ্চয় ভাল পাব। আৰু মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া মোৰ আহিব লগা নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোক পোনপ্ৰথমে পাই যাব। আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ